everyone, welcome back to my YouTube channel Hagorikas Vlog 1 আৰু মা আৰু মই আজি কি কৰিলো চাই থাকো সম্পূৰ্ণকৈ ভিডিওটো দেখিছে না এইটো টেঙা মায়ে কাটি আছে নামটো কি বাৰু আপোনালোকে জানে নে জানে যদি কমেন্ট কৰিবচোন এয়া মায়ে কাটি আছে বাকলি চেলা আছে টেঙাটো ইমান ডাঙৰ নহয় নে বাৰু টেঙাৰ ভিতৰত কি জানি এইটো টেঙাই বহুত ডাঙৰ আৰু বাকলিখিনিও ইমান ডাঠ কাটতে ইমান সময় লাগিছে জিভাৰ পানী পৰি এটা নৈ বব মোৰ এনেকুৱা এটা টেঙা যদি আপোনালোকক অকলে খাব দিয়া হয় আপোনালোকে পাৰিবনে এইটো টেঙা কিন্তু মোৰ বহুতেই ফেভৰেট আৰু কাৰ ফেভৰেট জনাবচোন আগতে লৰা ছোৱালীবিলাকে এই টেঙাটোৰে বল খেলিছিল আপোনালোকে বাৰু খেলিছিল নে এইটো টেঙা যেহেতু সদায় পোৱা নাযায় সিজনৰ ফল সেইকাৰণে আমাৰ এবছৰৰ অন্তত এয়া প্ৰথম খালো আৰু এই বছৰৰ এয়া দেখিছেনে চেলাই থকা মাজতে মই অলপমান খাই আছো এনেদৰে যেহেতু টেঙা দেখিলে একদম জিভাৰ পানী পৰিয়ে থাকে সেইকাৰণে নিমখ তেল খনাৰ আগতে মই এনেকৈ অলপ চলপকৈ খাইয়ে আছো এয়া টেঙাটোৰ বেছিভাগে এৰাই লৈছোঁ আৰু অলপমান দাদাৰ কাৰণে থৈ দিছোঁ আৰু এতিয়া জলকীয়া দি দিছোঁ জলকীয়া তাৰমানে আমি কম খাওঁ যিহেতু অলপমানে দিছোঁ কিছুমানেতো বহুতে দিয়ে তাৰপিছত এয়া ধুনীয়াকৈ নিমখ দি কেনে সানি কেনে মই খালোঁ আৰম্ভ কৰিলোঁ আৰু আপোনালোকৰ বাৰু দেখি কেনে লোভ লাগিছেনে ইমান ধুনীয়া হৈছে খাবলৈ এতিয়া মা আৰু মই ভাত খাই কেনে মুখত তামোল ভৰাইছোঁ আৰু এয়া কেম্পাছটো আমাৰ দেখিছেই চাৰিওফালে গছ গছনিৰে ভৰা পৰিৱেশটো ভালে লাগে দিয়কচোন গছ গছনিৰে ভৰা হ'লে চাৰিওফালে আৰু ফুলবোৰ দেখিছেনে ইমান ধুনীয়াকৈ গছডালত ফুলি উঠিছে এয়া মই অলপ ওচৰৰ পৰা দেখাই দিছোঁ এইডাল দুডাল বেলেগ গছ গছ গছনিবোৰত ফুল ফুলি থাকিলে ইমান ধুনীয়া লাগে নহয়নে এইজোপা দেখিছেনে গছ ধুনীয়া একদম ফুলজোপা দেখিছেনে ইমান ধুনীয়া কালাৰটো বহুত ধুনীয়া একদম উজ্জ্বল হৈ উঠে দূৰৰ পৰাই ধৰিব পাৰি আৰু এইজোপা বেলেগ ধৰণৰ গছ কাৰোবাক যদি এই গছকেইডালৰ পুলি লাগে ক'ব দেই কমেণ্ট কৰি আপোনালোকৰ বাৰু কোনজোপা গছ সকলোতকৈ ভাল লাগিলে যিহেতু এতিয়া প্ৰদূষণৰ মাত্ৰা বহুতেই বাঢ়িছে সেইকাৰণে সকলোৱে যিমান পাৰে গছপুলি ৰোপণ কৰিবলৈ চেষ্টা কৰিব আৰু গছপুলি ৰোপণ কৰিলে এনেও মনটো বহুতেই ভাল লাগে নহয়নে দেখিছেনে চাৰিওফালে গছ গছনি সেইকাৰণে আমাৰ পৰিৱেশটো বহুতেই ভাল লাগে মা আৰু মই পুৰা তামোল চুবাত ব্যস্ত সেইকাৰণে কথা ক'বই পৰা নাই ইমান ধুনীয়া বতাহ এজাক আহিছে গছ গছনিবোৰ পুৰা হালি জালি গৈছে আকাশখনৰ চাৰিওফালে কলা কলা ডাৱৰে ঢাকি ধৰিছে সৰুতে আপোনালোকে আকাশ চাইছিল নে আকাশ চোৱাটো ভাল অভ্যাস মই এতিয়াও মাজে মাজে আকাশখন চাওঁ বহুতেই ভাল লাগে এইটো চিলনি উৰি উৰি গৈ আছে মাজতে ইমান গৰম গৈছিল সেইকাৰণে এইকেইদিন বৰষুণ দি থকাই ভালো লাগিছে পৰিৱেশটো ধুনীয়া ঠাণ্ডা হৈ পৰিছে কিন্তু এটাই অলপ প্ৰব্লেম আৰু কাপোৰবোৰ নুশুকায় আপোনালোকে বাৰু পূজাৰ কাপোৰ ল'লেনে মোৰ বাৰু লোৱাই হোৱা নাই এইকেইদিন যিহে বৰষুণ দিলে বতৰটো ভাল কৰিলে যাম বাৰু যিহেতু দুৰ্গা পূজা এবছৰৰ মূৰত আহে কাপোৰ এযোৰ নল'লে হ'বনে এই ফুলপাহ দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আছে আৰু ৰঙা কালাৰটো এনেও দৃষ্টি আকৰ্ষণ কৰে
এই গছজোপাৰ কালাৰটো লক্ষ্য কৰিছেনে? ইয়াতে দুটা কালাৰ সংমিশ্ৰণ হৈ আছে আৰু ইমান ধুনীয়া সেউজীয়াত হালধীয়া ফুট আছে, সেইকাৰণে উজ্জ্বল হৈ উঠিছে। দেখাতো বহুত ধুনীয়া লাগিছে। অলপ ছাল দিছোঁ দিয়ক আৰু এতিয়া বৰষুণো দিব ধৰিলে লাহেকৈ। ভিডিঅ'টো কেনে পালে জনাব। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। থেংক ইউ।